আজি আমি আলোচনা কৰিবলৈ লৈছো বিয়াৰ প্ৰেজেন্ট সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত চুটিগল্প। পাঠ্যৰ প্ৰথম প্ৰশ্নটি হৈছে সৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্পৰ পুথিখনৰ নাম কি? পৰশমণি। পৰশমণি হৈছে সৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্পৰ পুথি। কোনখন উপন্যাসৰ বাবে সৈয়দ আব্দুল মালিকে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? অঘৰী আত্মাৰ কাহিনী। অঘৰী আত্মাৰ কাহিনী উপন্যাসৰ বাবে সৈয়দ আব্দুল মালিকে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। সৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্ৰমণ কাহিনীৰ নাম লিখা। মাজত মাথো হিমালয়। মাজত মাথো হিমালয় নামৰ ভ্ৰমণ কাহিনী এখন কিতাপ তেওঁৰ আৰু এইখন সৈয়দ আব্দুল মালিকে ৰচনা কৰা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক কেন্দ্ৰ কৰি সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম কি? ৰূপতীৰ্থৰ যাত্ৰী। ৰূপতীৰ্থৰ যাত্ৰী উপন্যাসখন সৈয়দ আব্দুল মালিকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক কেন্দ্ৰ কৰি ৰচনা কৰিছিল। বিয়াৰ প্ৰেজেন্ট গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম কি? বিনীতা। বিনীতা নামৰ ছোৱালীজনীৰ অসুখ হৈছিলে। তেৱেই আগবাঢ়ি আহিল আৰু মোৰ মুখলৈ চাই সুধিলে, আমাৰ তাৰে নোহোৱানে? কোনে কাক কথাষাৰ সুধিছিল? উদ্ধৃত কথাষাৰি কনকেশ্বৰ ঠাকুৰে নাজিয়াক কৈছিল। যেতিয়া টাউনৰ বাছ আস্থানত নাজিয়াক লগ পাইছিল কনকেশ্বৰ ঠাকুৰে, তেতিয়া কৈছিল, তুমি আমাৰ তাৰে নোহোৱা জানো? নেক্সট প্ৰশ্নটো হৈছে, নাজিয়াই কাৰ বিয়া খাবলৈ গৈছিল? নাজিয়াৰ সম্পৰ্কীয় মোমায়েক হাকিম আহমেদৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল। তেওঁ এজন তেওঁলোকৰ চহৰৰ নাম থকা ব্যক্তি আৰু তেখেতৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল, কিন্তু বিয়া খাবলৈ যাবলৈ নোৱাৰিলে। নাজিয়াই কিয় হস্পিটেললৈ যাবলগীয়া হ'ল? টাউনৰ বাছ আস্থানত নাজিয়াই একে গাঁৱৰে কনকেশ্বৰ ঠাকুৰক লগ পাই গম পালে যে তেওঁৰ জীয়েকৰ বেমাৰ দেখুৱাবলৈ হস্পিটেললৈ আনিছে। কথাটো গম পাই নাজিয়াই হস্পিটেললৈ যাবলগীয়া হ'ল। কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেশ্যন কৰাবলৈ ক'ৰ পৰা পইচা পালে? নাজিয়াৰ পৰা পালে। নাজিয়াই বিয়া খাবলৈ লৈ যোৱা পইচাখিনি কনকেশ্বৰ ঠাকুৰক দি দিলে। আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহ'ব। আমাৰ দুজন বুলি ইয়াত কাৰ কাৰ কথা কোৱা হৈছে? উদ্ধৃত কথাষাৰিত আমাৰ দুজন বুলি বিয়াৰ প্ৰেজেন্ট গল্পটোৰ কথক নিজে আৰু তেওঁৰ পত্নী নাজিয়াৰ কথা কোৱা হৈছে। গল্পটোৰ কাহিনীটো থুলমূল এনেকুৱা যে নাজিয়াৰ সম্পৰ্কীয় মোমায়েক হাকিম আহমেদৰ জীয়েকৰ বিয়া আৰু বিয়ালৈ যাবলৈ তেওঁলোকৰ পইচাৰ নাটনি হৈছে। হাতত মাত্ৰ 200 টকা এটা আছিল, গতিকে স্বামী আৰু পত্নী দুয়োগৰাকীয়ে বিয়ালৈ যাব নোৱাৰে। গতিকে নাজিয়াই অকলে বিয়ালৈ গৈছিল, কাৰণ তাইৰ সম্পৰ্কীয় মোমায়েক, সেয়েহে হাজবেণ্ডে তেওঁক পঠাই দিছিল। কিন্তু টাউনৰ বাছ আস্থানত তেওঁ কনকেশ্বৰ ঠাকুৰক লগ পালে আৰু কনকেশ্বৰ ঠাকুৰৰ পৰা তেওঁ গম পালে যে তেওঁৰ জীয়েকৰ বেমাৰ আৰু তেওঁৰ পইচা নাই হাতত, তেওঁক অপাৰেশ্যন কৰিব লাগে জীয়েকৰ, আৰু তাৰোপৰি তেওঁক ব্লাড দিব লাগে। কথাখিনি শুনি নাজিয়াই বিয়ালৈ নগৈ কনকেশ্বৰ ঠাকুৰৰ লগত হস্পিটেললৈ গ'ল। আজিলৈ এইখিনি আছিলে। ধন্যবাদ।